মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ডিছকাছ কৰিম কেতিয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ ভিতৰত বহুত কনফিউজন হৈ আছে যে জানুৱাৰীত হ'ব নে ফেব্ৰুৱাৰীত হ'ব আৰু কেই তাৰিখে হ'ব। এই বছৰ কিন্তু 15 তাৰিখৰ পৰা আৰম্ভ হৈছিল। প্ৰতি বছৰ কিন্তু একেটা দিনতে নহয়, ডেট আগুৱাই গৈ থাকে। তো চান্স আছে নেকি জানুৱাৰীত হ'ব বা ফেব্ৰুৱাৰী ছেকেণ্ড উইকৰ পৰা হ'ব পাৰে, কিন্তু মেক্সিমাম চান্স ফেব্ৰুৱাৰী ছেকেণ্ড উইকৰ পৰা হ'ব। আৰু তাৰ ভিতৰত CBSE ডেট আহি পৰিছে 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু CBSE কিন্তু দুবাৰ এক্সাম ল'ব। প্ৰথমটো এক্সাম 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ছেকেণ্ডটো এক্সাম 5 মে'ৰ পৰা আৰম্ভ হ'ব। তোমালোকৰ ডেট মিনছ সেৱা বোৰ্ডৰ দুবাৰ এক্সাম নহয়, এবাৰেই হ'ব। আৰু আন এটা কথা হৈছে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ওচৰা-ওচৰিকৈ হয়। এই বছৰত 13 তাৰিখৰ পৰা HS এক্সাম আৰু 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিলে। তোমালোকে নাভাবিবা যে মেট্ৰিক পৰীক্ষা বেছি দেৰিকৈ ষ্টাৰ্ট হ'ব, যদিও বহুতো ধৰ্মীয় মাৰ্চৰ পৰা আৰম্ভ হ'ব, কিন্তু এইটো সঁচা নহয়। তোমালোকে মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী ছেকেণ্ড উইকত নহ'লেও সোনকালে হোৱাৰ সম্ভাৱনা আছে, হ'লেও দেৰি নহয়। আৰু এটা কথা, ৰুটিন কেতিয়া দিব, ৰুটিনৰ কথা যদিও অফিচিয়েলি কোৱা নাই, নৱেম্বৰ মাহতে দিয়াৰ সম্ভাৱনা আছে। এইটো বছৰ নৱেম্বৰ ডিচেম্বৰৰ ৰুটিন দিছিল, সেইটো সময়তে দিব। এতিয়ালৈকে ৰুটিন অহাটো কনফাৰ্ম হোৱা নাই, ৰুটিন আহিলে আমি নিশ্চয় দি দিম। আমাৰ চেনেলটো MCQ প্ৰতিটো চেপ্টাৰ ৱাইজ কৰোৱা হ'ব আৰু প্ৰিভিয়াছ ইয়াৰ লং কুৱেশ্যনছ আনচাৰবিলাক দিয়া হ'ব। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।